ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি তোমাৰ কথাবিলাকে মোক বৰ চিন্তাত পেলাইছে। সঁচাই যদি তুমি কোৱাৰ দৰে কথাবোৰ হয় তেনেহ'লে যি হ'ল হৈ গ'ল বাইদেউ। এতিয়া তাইক কেনেকৈ উঠিব পাৰি সেইটো কথাহে আমি চিন্তা কৰিব লাগে। তুমি যি ভিক্ষা পাত্ৰ লৈ মোৰ ওচৰলৈ আহিছিলা তাত মই এটা ফুটা কৰিও নিদিওঁ। আৰু এটা কথা মনত ৰাখা অনন্যা, তুমি হাজাৰ চেষ্টা কৰিলেও আমাক ধ্বংস কৰিব নোৱাৰা। আপুনি মোক অনন্যা বুলি মাতিবলৈ সাহস ক'ত পালে? এয়া সাহসৰ কথা নহয়, মৰম। তাতে তুমি মোৰ ছোৱালী দৰে, সেইবাবে সম্পৰ্কৰ অজুহাত দি আপুনি সাৰি যাব নোৱাৰিব। এতিয়াই মোক চৰি কওক। কওক, আই এম চৰি মেডাম। আই এম চৰি, কিন্তু মই তোমাক মেডাম বুলি মাতিব নোৱাৰিম। হোৱাট? কি যুক্তিত মই তোমাক মেডাম বুলি মাতিম? তুমি ছাৰৰ বোৱাৰীহে, মালিকটো নহয়। ছাৰৰ লগ লাগি এই বাগিচাখন আমি জন্ম দিছিলোঁ। তেতিয়া চাগে তোমাৰ জন্মই হোৱা নাছিল, আৰু তেতিয়াৰ পৰাই এই বাগিচাখনতে মই কাম কৰি আহিছোঁ। এইবোৰ চেণ্টিমেণ্ট আপুনি মোৰ লগত নিদিব। আপুনি যেতিয়াৰ পৰাই কাম নকৰক কিয়, ইটছ ডাজ নট মেটাৰ ফৰ মি। আপুনি কি কাম কৰি আছে সেইটোহে ডাঙৰ কথা। আপোনাৰ জেগাত যদি মই এটা য়ং ল'ৰা ৰাখিলোঁ হয়, সি কামো ভাল কৰিলে হয় আৰু স্পীডো বাঢ়িলে হয়। আপোনাৰ নামটো কি আছিল? প্ৰদীপ শৰ্মা। অনন্যাই কৈছোঁ। প্ৰদীপ শৰ্মা নামৰ ব্যক্তিজনৰ যি হিচাপ নিকাচ আছে আজিয়ে ক্লিয়াৰ কৰি তেখেতক বিদায় দিয়ক। মই যি কৈছোঁ সেইটো কৰক, এতিয়াই কৰক। এইবোৰ তুমি কি কৈছা? ছাৰে গম পালে কিন্তু। কি ছাৰ ছাৰ কৰি আছে হে? এতিয়াৰ পৰা এই মেডামেই সৰ্বোচ্চ। আপোনাৰ ছাৰৰ মই অকল বোৱাৰীয়েই নহয়, এতিয়াৰ পৰা মোৰ পৰিচয় হ'ল মেডাম অনন্যা। এটিকলি দুটিপাত ছিঙিলেও আপোনালোকে মোৰেই পাৰ্মিশ্যন ল'ব লাগিব, আৰু ৰুবলৈ হ'লেও মোৰেই পাৰ্মিশ্যন ল'ব লাগিব। যাওক, আপোনাৰ বয়স হ'ল নহয়, ঘৰত অলপ ৰেষ্ট কৰক। এয়া কিন্তু তুমি বৰ বেয়া কাম কৰিলা। ছাৰক মই সকলো কথা ক'ম। ছাৰটো বাদেই ভগৱানেও তোমাক ক্ষমা নকৰে। ইমান অহংকাৰ ভাল নহয়, কিন্তু শেষ হৈ যাবা তুমি। আপোনাৰ দৰে বৃদ্ধ মানুহৰ কথা নিজৰ ল'ৰা ছোৱালীয়েও শুনিবলৈ টান পায়, ভগৱানে ক'ত শুনিব। তই ভালে আছ নহয়? হ'ব দে, মই তোৰ লগত পিছত কথা পাতিম।
তই কি কৈ আছিলি? তুমি আজি থাকিবা নে যাবা? সেইটো তইহে কবি মোক, মই ইয়াত থাকিম নে যাম। জেঠাই, এইখন তোমাৰো ঘৰ। ইয়াত তুমি থকা নথকাৰ সিদ্ধান্ত ল'বলৈ মই ক'ম। কিয়? মই জনাততো তই আৰু অনন্যাহে এতিয়া এইখন ঘৰৰ হৰ্তা-কৰ্তা। দেউতাৰৰ অনুপস্থিতিত এতিয়াতো তহঁতৰ মতেই সকলো চলে, নে মই কিবা ভুল ক'লোঁ? তাৰমানে তোমাক এইবোৰ কথা মায়ে কৈছে নহয় জানো? কোনে কি কৈছে সেইটো বাদ দে, কথাবোৰ সঁচা নে মিছা সেইটো কথা ক। মই যদি মিছা বুলি কওঁ তুমি জানো মোক বিশ্বাস কৰিবা? অভয়, তোক মই কোনোদিনেই বিশ্বাসত ল'ব নোৱাৰোঁ, আৰু কিয় ল'ব নোৱাৰোঁ সেইটো তই ভালকৈ জান। জানো জানো, মই সকলো জানো। অতীজৰে পৰা তুমি মোক আজিলৈকেতো সদায় অৱহেলাই কৰি আহিছা। মই ভাল কৰিলেও সদায় বেয়াই, আৰু বেয়াটো মই কোনোদিন নকৰিলেও। কিন্তু হ'ব হ'ব, সুবিধা পাই নিজৰ গুণানুকীৰ্তন কৰা বন্ধ কৰ। তই কি গুণৰ অধিকাৰী সেয়া মই ভালকৈয়ে জানো। তই পুলিচৰ মানুহ, সেইকাৰণে মই তোক কথা এটা সোধোঁ। সোধা জেঠাই। এই অৰুন্ধতীৰ কেছটো কি? মাৰৰ মতে তাই কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হ'ল। মই মাৰৰ লগত একমত, তাই এনেকুৱা আইন বিৰোধী কাম কেতিয়াও কৰিব নোৱাৰে। তই এই বিষয়ে কি জান? কোনে তাইৰ লগত ষড়যন্ত্ৰ কৰিছে? কি হ'ল? মোৰ কথাবোৰ শুনি তই যে চিন্তাৰ সাগৰত বুৰ গলি। মোৰ কথাবোৰ তোৰ হজম নহ'ল। ল। কথাটো কি বুলি ভাবিলি? কি ভাবিলি মানে? তই কি ভবা কথা কৈছ? কিয় অনন্যাৰ অফাৰটো? তইতো চাগে তাইৰ দল জইন কৰিবিয়ে। পাগল। পাগল মই নহয়, পাগল তইহে। হেৰ' তাই তোৰ ঘৰতে আহি গোটেই ইতিহাসখন বকি থৈ গ'ল। তই থৰ লাগি চাই থাকিলি, ফোনত ৰেকৰ্ড কৰি থ'ব নোৱাৰিলি। সেইবোৰ কেনেকৈ কৰোঁ কচোন? হঠাৎ সোমাই আহিল। তাই আহি সেইবোৰ ক'ব বুলি মই কিবা আগতীয়াকৈ জানিছিলোঁ নেকি? এইবোৰ যোৱা কথা বাদ দে, আচল কথাটো ক। মানে মোৰ বিয়াৰ কথা? অঁ, তোৰ বিয়াৰ কথা। তুমি কি ভাবিছা মই অৰুন্ধতীৰ কাৰণে অকণমানো চেষ্টা কৰা নাই? কোনেও গম নোপোৱাকৈ মই সকলোবিলাকেই চেষ্টা কৰিছিলোঁ। কিন্তু এগৰাকী দোষী ব্যক্তিক বচোৱাটো ইমান সহজ কথা নহয়। আমি জীৱনটোত জীয়াই থাকিবলৈ হ'লে বৰ বেছি একো নালাগে। ডাঙৰ ঘৰ, এখন গাড়ী, এগালমান টকা পইচা, এইবোৰ আমাৰ চব হাবিয়াসে, প্ৰয়োজনীয়তা নহয়। কিন্তু মই সকলো বুজিলোঁ, মাথো আপুনি মোক এটা কথাই কওক, মোৰ হাতত বাৰু কিমান সময় আছে? ফোনত ৰেকৰ্ড কৰি থ'ব নোৱাৰিলি? সেইবোৰ কেনেকৈ কৰোঁ কচোন? হঠাৎ সোমাই আহিল। তাই আহি সেইবোৰ ক'ব বুলি মই কিবা আগতীয়াকৈ জানিছিলোঁ নেকি? এইবোৰ যোৱা কথা বাদ দে, আচল কথাটো ক। মানে মোৰ বিয়াৰ কথা? অঁ, তোৰ বিয়াৰ কথা। আমি অলৰেডি ল'ৰা এটা পচন্দ কৰিছোৱেই। তোৰ বা কেনেকুৱা লাগে? তোৰ মোবাইলত ফটো আছে, দেখা। তই ফটো কিয় চাব লাগে? ল'ৰাটো তই ভালদৰে চিনি পাওঁ। মই চিনি পাওঁ? কোন? কোন হয় কি হয়
সেয়া মই তোক খবৰ কৰিবলৈ কৈছোঁ। ভাই বোৱাৰীজনীৰ কাৰণে তই এইকণো কৰিব নোৱাৰনে? জেঠাই, তুমি কি ভাবিছা মই অৰুন্ধতীৰ কাৰণে অকণমানো চেষ্টা কৰা নাই? কোনেও গম নোপোৱাকৈ মই সকলোবিলাকেই চেষ্টা কৰিছিলোঁ। কিন্তু এগৰাকী দোষী ব্যক্তিক বচোৱাটো ইমান সহজ কথা নহয়। তোমালোকে অৰুন্ধতীক ভাল পোৱা, সেইকাৰণে তোমালোকে আজিও তাই নিৰ্দোষী বুলি ভাবি আছা। কিন্তু প্ৰকৃততে তাই... বাইদেউ, আপুনি কাৰ লগত কথা পাতি আছে? কি দৰকাৰ আপোনাৰ? পুলিচৰ বোলে বহুত পাৱাৰ থাকে, সেইকাৰণেহে মই ইয়াক সোধপোছ কৰিছিলোঁ। কিজানিবা ই কিবা ক'ব পাৰে। ই কি কৰিব? একো কৰিব নোৱাৰি। খাকী পোচাকযোৰত 2-3টা ষ্টাৰ লগালে পুলিচ নহয়। পুলিচৰ কাম হ'ল সুৰক্ষা দিয়া। আৰু আমাৰ এজনা পুলিচে কেৱল নিজৰ পত্নীকহে সুৰক্ষা দিব পাৰে। মা, যা তা কথা নকবা। অভয়, উচ্চ স্বৰত কথা ক'লে মই বেয়া পাওঁ। আৰু তাৰোপৰি তোৰ চিঞৰ বাখৰ শুনিবলৈ মই ইয়ালৈ অহা নাছিলোঁ। মাৰৰ ওপৰত চিঞৰ বাখৰ কৰি তই কি পাবি? মাৰে যি দেখিছে শুনিছে তাৰ ওপৰত ভিত্তি কৰিহে কৈছে। তাত তই মাৰক বেয়া পাই লাভ নাই। নিজেই নিজৰ গাত চিকুটি চা, তেতিয়াই বুজি পাবি মাৰে এষাৰ কথা কিয় ক'ব লগা হ'ল। আৰু বাকী থাকিল অৰুন্ধতীৰ কথাটো। তই তাইক দোষী সজালে মই মানি নলওঁ নহয়। সত্য অসত্যৰ সিদ্ধান্ত দিবলৈ তই ন্যায়ালয় নহয়। সময়ে এদিন অৰুন্ধতীৰ জীৱনলৈ অহা সকলো ক'লা ডাৱৰ আঁতৰাই পেলাব। সেইদিনাখন সকলো জল পটপট হৈ ওলাই পৰিব। যা এতিয়া। আৰু শুন, অনন্যা আহিলে তাইক মোৰ ওচৰলৈ পঠিয়াই দিবি। তাইৰ লগত মোৰ বহুত কথা পাতিবলগীয়া আছে। হ'ব জেঠাই। তই ইমানকৈ কি ভাবিছ ভণ্টি? চা, তোৰ যদি ৰাহুলক ভাল নালাগে তই একদম খোলাখুলিকৈ কৈ দে। আমি মাথো তোক ৰাস্তাটোহে দেখুৱাইছোঁ। এতিয়া সেই ৰাস্তাটো তই যাওঁ নে নাযাওঁ সেইটো তোৰ ওপৰত কথা। যিহেতু এইটো তোৰ ভৱিষ্যত, গতিকে তোৰ কথা। মোৰ ভৱিষ্যতটো তেতিয়াহে ভাল হ'ব যেতিয়া মই এজন ভাল লাইফ পাৰ্টনাৰ পাম। ৰাহুলক মোৰ বেয়া নালাগে, ভালেই লাগে। সি বহুত ভাল ল'ৰা বা। তথাপি লাইফ পাৰ্টনাৰ হিচাপে সি পাৰফেক্ট হয় নে নহয় মই নাজানো বা। মোক অলপ সময় দে। তোক যিমান সময় লাগে সিমান সময় ল, কোনো লৰালৰি নাই। তাক লগ কৰ, কথা পাত, তাক জানিবলৈ অলপ চেষ্টা কৰ। যি কৰ কৰ, কিন্তু যদিহে তোৰ মনটো এইবোৰ কৰিবলৈ কয়। নহ'লে চা, এই চেপ্টাৰটো আমি ইয়াতে শেষ কৰিম। শেষ কৰিবলৈ মইতো কোৱা নাই নহয়। মাথো কি মই সেইবোৰ নাজানো। মাত্ৰ এটা কথাই জানো, আমি জীৱনটোত জীয়াই থাকিবলৈ হ'লে বৰ বেছি একো নালাগে। ডাঙৰ ঘৰ, এখন গাড়ী, এগালমান টকা পইচা, এইবোৰ আমাৰ চব হাবিয়াসহে, প্ৰয়োজনীয়তা নহয়। কিন্তু মৰম চেনেহ, বুজা বুজি, এজনে আনজনক সন্মান কৰা, এইবোৰ থকাটোহে আৱশ্যকীয়। কিন্তু চা ভণ্টি, জীৱনত আমি এডজাষ্ট কৰিয়ে শিকিব লাগিব, কিন্তু অসন্তুষ্টিৰে নহয়। মই সকলো বুজি পাইছোঁ আৰু তোক দেখি সকলো অনুভৱো কৰিব পাৰিছোঁ। তোৰ গাত এইবিলাক গুণ থকাৰ বাবে তই আৰু ভিনদেউ আজি 100% সুখী, নহয় জানো? এদিন তয়ো সুখী হবি যদি এনেদৰে সংসাৰখন চলাবলৈ শিকিব পাৰ। লাগিলে তোৰ সংসাৰখন ৰাহুলৰ লগতে হওক বা আন কাৰোবা। বুজিলি? বুজিলোঁ ডক্টৰ, মই সকলো বুজিলোঁ। মাথো আপুনি মোক এটা কথাই কওক, মোৰ হাতত বাৰু কিমান সময় আছে? কোনো ডাক্তৰে একজেক্ট সময়টো ক'ব নোৱাৰে। মই মাত্ৰ এটা কথাই ক'ব পাৰোঁ, আপোনাৰ বৰ্তমান 3rd ষ্টেজ। তাৰমানে চিকিৎসা কৰি কিছু সময়ৰ কাৰণে আত্মসন্তুষ্টি লাভ কৰাৰ বাহিৰে মোৰ আৰু আন একো লাভ নহয়। লগতে হাতত থকা পইচাকাটো শেষ হ'ব।
নহয় জানো? এই কঠিন প্ৰশ্নটোৰ উত্তৰ মই আপোনাক কি দিওঁ? জেঠাই চাহ আনিছোঁ। অহ, চাহ আনিলা নেকি? কিয় আজিকালি আপুনি চাহ নাখায় নেকি? চাহটো মোৰ খুবেই প্ৰিয়, কিন্তু তোমাৰ চাগে প্ৰিয় নহয়। ভাবিছিলোঁ তোমাৰ লগত একেলগে তোমাৰ প্ৰিয় পানীয়ৰ সোৱাদ ল'ম। মই আপোনাৰ ওচৰত হাত জোৰ কৰি কৈছোঁ, মোক আপুনি এনেকৈ মৰিবলৈ এৰি দিব। আপুনি এতিয়া কন্দা-কটাখন নকৰিবচোন। মোৰ ওচৰত যদি সেই শক্তিকণ থাকিলেহেঁতেন আপোনাক কিয় কাকোৱে মৰিবলৈ নিদিলোঁ হয়। তাৰ মানে চিকিৎসা কৰি কিছু সময়ৰ কাৰণে আত্মসন্তুষ্টি লাভ কৰাৰ বাহিৰে মোৰ আৰু আন একো লাভ নহয়। লগতে হাতত থকা পইচাকেইটাও শেষ হ'ব, নহয় জানো? এই কঠিন প্ৰশ্নটোৰ উত্তৰ মই আপোনাক কি দিওঁ? মিছাতে এই মেডিচিনবিলাক লৈ শৰীৰটো কষ্ট দিব নালাগে। থকা দিনকেইটা হাঁহি ফূৰ্তিৰে সকলোৰে লগত মিলিজুলি থাকক। ডক্টৰ, মোৰ অৱস্থা তেনেকুৱাই। এফালে মোক মৃত্যুৱে হাত বাউল দি মাতি আছে আৰু আনফালে মোৰ পৰিয়ালটো। তাৰ মাজত মই মোৰ ইচ্ছামতে এতিয়া মোৰ জীৱনটোতো চলাব নোৱাৰোঁ। ইমান সহজে যে মই মৃত্যুৰ আগত হাৰ মানিব লাগিব মই সপোনতো ভবা নাছিলোঁ। মোৰ বহু কামেই কৰিবলৈ থাকি গ'ল, বহু সপোন সপোন হৈ ৰ'ল। ডক্টৰ, আপুনি কিবা কৰি মোক বচাব নোৱাৰেনে? মই আপোনাৰ ওচৰত হাত জোৰ কৰি কৈছোঁ, মোক আপুনি এনেকৈ মৰিবলৈ এৰি দিব। আপুনি এতিয়া কন্দা-কটাখন নকৰিবচোন। মোৰ ওচৰত যদি সেই শক্তিকণ থাকিলেহেঁতেন আপোনাক কিয় কাকোৱে মৰিবলৈ নিদিলোঁ হয়। এইটো কেঞ্চাৰ এটা এনেকুৱা বেমাৰ যাৰ সন্মুখত সকলোৱে হাৰি যাবলগীয়া হয়। মই মোৰ 7 বছৰীয়া ল'ৰাটোকো এই বেমাৰটোৰ পৰা বচাব নোৱাৰিলোঁ। গতিকে আপুনি ধৈৰ্য ধৰক, সকলো ভগৱানৰ ওপৰত এৰি দিয়ক, একদম অধৈৰ্য নহ'ব। আপোনাৰ বাবে যাতে আপোনাৰ পৰিয়ালটোই কষ্ট নাপায় সেইটো ভাবক। আপুনি ঠিক কথা কৈছে ডক্টৰ, মোৰ একো হোৱা নাই, মই ঠিকে আছোঁ, মই একদম ঠিকে আছোঁ। ঠিক আছে। জেঠাই চাহ আনিছোঁ। অহ, চাহ আনিলা নেকি? কিয় আজিকালি আপুনি চাহ নাখায় নেকি? চাহটো মোৰ খুবেই প্ৰিয়, কিন্তু তোমাৰ চাগে প্ৰিয় নহয়। ভাবিছিলোঁ তোমাৰ লগত একেলগে তোমাৰ প্ৰিয় পানীয়ৰ সোৱাদ ল'ম। ৰুমত নাই নেকি? আছে চাগে, ভালকৈ চোৱাচোন। বুজিছোঁ, আপুনি কি বুজাব বিচাৰিছে মই সকলোবোৰ বুজিছোঁ। তলখৰা নিয়ৰে চেনেহৰ মালা গাঁঠে অজান খোজৰ পৰশ, জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে সপোন চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে